নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। মোৰ আগৰ ব্লগ চেনেলটো পাছপৰ্টতো পাহৰিছিলোঁৱেই, তাৰ পৰা আৰু মোবাইলৰ পৰা উৰি গ'ল। সেইবাবে মই নতুনকৈ এটা চেনেল ক্ৰিয়েট কৰিছোঁ, অল ইন অসমীয়া ব্লগ হিচাপে। এই ব্লগটোত আপোনালোকে ব্লগবিলাক চাব পাব। এতিয়ালৈকে এটাও ব্লগ বনোৱা নাই। যদি ব্লগবিলাক বনাওঁ আপোনালোকে অল ইন অসমীয়া ব্লগ এই চেনেলটোতে মই ব্লগবিলাক আপলোড কৰিম। সেইবাবে আপোনালোকক মোৰ আগৰ চেনেলটোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছিল বা যিসকল ভিউজ আছিল, যিসকলে মোক ভিউজ দিছিল, তেওঁলোকক মই কৈছোঁ যে মোক অল ইন অসমীয়া ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোক যাতে এই চেনেলটোতো আগৰ চেনেলটোৰ নিচিনা যাতে মৰম দিয়ে, তাৰ বাবে এই চেনেলটোক মোক অলপ শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দি আৰু আপোনালোকৰ যিমান আছে বন্ধুবৰ্গ তেওঁলোকক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, সেইবুলিয়ে মই আশা কৰিলোঁ। আৰু নতুনকৈ একো ব্লগ দিয়া নাই, তেনেকৈ ব্লগ দিম বুলি ভাবিছোঁ। এতিয়ালৈকে একো দিয়া নাই আৰু ক'তো যোৱা নাই। এইকেইদিন বতৰো বৰ ভাল নাছিল আৰু মানুহৰ মনো বৰ গা জাৰ ভাল নাছিল, সেইবাবে একো ব্লগ বনোৱা নাই। ইয়াকে কৈ মোৰ আজি এই একদম শ্বৰ্ট কৰি বনোৱা এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি এই মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰঋণী হ'ম। সেইবাবে আজি এই শ্বৰ্ট ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।